নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 অক্টোবৰ। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছোঁ আমাৰ প্ৰথমটো খবৰ। আধা লিটাৰ পানীৰ বটল বন্ধ নহয়। বন্ধ হ'ব 250 গ্ৰাম পানীৰ বটল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আধা লিটাৰ পানীৰ বটল বন্ধ নহয়। এই মুহূৰ্তত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ। অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা হিমন্ত চৰকাৰৰ। অৰুণোদয় আঁচনি নতুনকৈ সংযুক্ত কৰা হ'ব 6 লাখ হিতাধিকাৰীক। 11 আৰু 12 অক্টোবৰত 6 লাখ হিতাধিকাৰীক ৰাজহুৱাভাৱে প্ৰদান কৰা হ'ব পত্ৰ। 10 নৱেম্বৰৰ পৰা 6 লাখ নতুন হিতাধিকাৰীয়ে নিয়মীয়াকৈ লাভ কৰিব ধন। অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা হিমন্ত চৰকাৰৰ। ৰাজ্যৰ চাফাই কৰ্মীসকললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে।